নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা কুৰ্তি চিলাবলৈ লৈছোঁ। কুৰ্তিটো মোৰ ছোৱালীজনীৰ কাৰণে চিলাবলৈ লৈছোঁ। সৰু কুৰ্তি আৰু কুৰ্তিটোৰ ওপৰ ফালে ফিটা থাকিব আৰু ফিটাত লটকন দিয়া থাকিব। আৰু কুৰ্তিটো মই কেনেদৰে চিলালোঁ আৰু কেনেদৰে কাটিলোঁ আপোনালোকেও চাব পাৰে আৰু চাই পেলাই আপোনালোকেও এটা নতুন কুৰ্তি চিলাই ল'ব পাৰিব নিজৰ ঘৰতে। এনেদৰে মই পুৰণা চেমিজ এটাৰ জোখ লৈছোঁ। যিহেতু কুৰ্তি নাই গতিকে চেমিজ এটাৰ জোখ লৈছোঁ আৰু হাতখন যিহেতু চুটি হ'ব, হাত আচলতে নাইয়ে, মানে ওপৰৰ ফালে ফিটা থাকিবতো, গতিকে এইখিনি এনেদৰে কাটিছোঁ আৰু এনেকৈ মই বান্ধি লৈছোঁ। আৰু এনেদৰে মই এইটো ডিঙিটো কাটিছোঁ। ডিঙিৰ পিছফালে যিটো চিলাই থাকিব, ডিঙিৰ ভিতৰৰ ফালে যিটো চিলাই থাকিব কাপোৰে দিয়া হ'ব লাগিব। আৰু এয়া ফিটাকেইডাল এনেদৰে সৰু সৰুকৈ চিলাই লৈছোঁ আৰু দুটা ফিটাৰ এটা মূৰত এটা লটকন দিছোঁ আৰু দুটা ফিটাই এটা ছাইডত লগাই দিয়া হৈছে। আপোনালোকে চালে গম পাব, কুৰ্তিটো দেখাত বৰ ধুনীয়া হৈছে। এয়া লটকনটো। এয়া ডিঙিটো চিলোৱা হৈছে, এনেদৰে চাই থাককচোন। ডিঙিটোৰ পিছফাল এইটো, ভিতৰৰ ফাল। এয়া হাতৰ ভিতৰৰ ফাল চিলাই দিয়া হৈছে। আৰু এয়া ৰছীকেইডাল মানে ফিটাকেইডাল এনেদৰে লগাই দিয়া হৈছে আৰু এই দুইটা ছাইড এনেকৈ শেষৰ ফালে চিলাই দিয়া হৈছে আৰু একদম তলত অকণমান ঠাই এৰি দিয়া হৈছে। আমাৰ ডাঙৰৰ কুৰ্তিবিলাক যেনেকুৱা তলৰ ফালে অলপ খোলা থাকে, তেনেকৈ দি দিছোঁ। কাষটো চিলোৱা আছে আৰু এয়া এটা ৰিবন দিয়া হৈছে। ৰিবন তাইক বোলে ৰিবন দিব লাগে, এনেকৈ হাতেৰে চিলাই কৰি দিছোঁ। এয়া আমাৰ কুৰ্তিটো ৰেডি হৈ গ'ল। চাওকচোন কেনেকুৱা লাগিছে। ভাল পালে কমেণ্ট কৰি জনাব আৰু আপুনিও এনেকৈ চাই শিকিব পাৰিব। গোটেই সহজ। এটা চেমিজৰ জোখ লৈ মই এনেদৰে কাটি মেলি এনেদৰে চিলাইছোঁ।